বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি। প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা 2 ছেপ্টেম্বৰৰ পৰা আজি 4 ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাঘ গণনা 2021 আৰু 22 বৰ্ষৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি পৰে। উক্ত কৰ্মশালা মানহৰ বাঁহবাৰী ৰেঞ্জৰ কাষৰীয়া মুছা লজত অনুষ্ঠিত হৈছিল। সামৰণি অনুষ্ঠানত মানহ ব্ৰাঘা প্ৰকল্পৰ সামৰণি অনুষ্ঠানত মানাহ ব্ৰাঘ প্ৰকল্পৰ ক্ষেত্ৰৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই উপস্থিত থাকি কয় যে দেশখনৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 80 গৰাকীয়ে এই কৰ্মশালাত প্ৰশিক্ষণ ল'বলৈ আহিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল যিবোৰ ঠাইত বাঘ নাই আৰু যিবোৰ ঠাইত বাঘ কিমান আছে সেইটো এই প্ৰশিক্ষণৰ মাধ্যমৰ জৰিয়তে জানিব পৰা যাব। এই 80 গৰাকী লোকৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছতে তেওঁলোকে পুনৰ নিজৰ ঠাইত আনসকল প্ৰশিক্ষণ এই 80 গৰাকী লোকৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছতে তেওঁলোকে পুনৰ নিজৰ ঠাইত আনসকলক প্ৰশিক্ষণ দিব পাৰিব। কেমেৰা টিপিঙৰ দ্বাৰা বাঘৰ গণনা কেনেদৰে কৰিব পাৰি তাৰ বাবে এই প্ৰশিক্ষণ অতি গুৰুত্বপূৰ্ণ আছিল। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আজি সফল সামৰণি পৰে। প্ৰগ্ৰেম বুলি কয় এইটো ট্ৰেইনিং ইয়াতে কিছুমানে প্ৰতিখন ষ্টেটৰ পৰা নৰ্থ ইষ্টৰ ট্ৰেইনাৰ্ছ আহিছে। সেই ট্ৰেইনাৰ্ছখিনিয়ে তাৰমানে আপোনাৰ ট্ৰেইনিং কৰি উঠি তেওঁলোকে আকৌ তেওঁলোকৰ তাত ট্ৰেইনিং দিব তাৰমানে। আৰু আজি প্ৰায় এতিয়ালৈ 80 জন আহিলে, ৱেষ্ট বেংগলৰ পৰাও আহিলে, অসমৰ আহিলে আৰু গোটেই নৰ্থ ইষ্টৰ আহিছে। আৰু এইখিনি ট্ৰেইনিং হৈ যোৱাৰ পিছত আমি কেনেকৈ 2021-22ৰ কাৰণে এষ্টিমেশ্যন কৰিব লাগিব, বাঘৰ গণনা কেনেকৈ কৰিব লাগিব সেইটো আমি গম পাম। আৰু গম পোৱাৰ লগে লগে আমি ধৰক সেইটো কৰিবৰ কাৰণে কেমেৰা ট্ৰেপ লগাব লাগিব ধৰক, আৰু বিভিন্ন এক্সাৰচাইজ আছে সেইবিলাক কৰিব লাগিব। সেই গোটেইবোৰ কাম আপোনাৰ অক্টোবৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু গোটেই ডাটাখিনি আমি পাম মাৰ্চত তাৰমানে আমি NTCA গোটেইবোৰ ষ্টেটে পঠিয়াব লাগিব আৰু তেওঁলোকে নেক্সট জুলাই এইটো ডিক্লেয়াৰ কৰিব গোটেই ভাৰতৰ কাৰণে যে ভাৰতত কিমান বাঘ আছে। ইয়াৰ আগতে 2018ত তাৰমানে 2018 চনত এই বাঘৰ গণনা হৈছিলে 5th চাইকেল, আৰু এতিয়া আকৌ হ'ব আপোনাৰ 4 বছৰৰ মূৰে মূৰে হয়। এইবাৰ আগতকৈ বেছি পাব বুলি আশা কৰা হৈছে, কিয় কিছু এৰিয়া আছে যিবোৰ এৰিয়াত আগতে কৰা হোৱা নাছিলে। খালি আগতে টাইগাৰ ৰিজাৰ্ভবোৰত বেছি গুৰুত্ব দিয়া হৈছিলে। এইবাৰ টেৰিটৰিয়েলৰ বাদেও পাহাৰীয়া অঞ্চল দিবাং ভেলীৰ পৰা মানুহ আহিছে, আপোনাৰ মিজোৰামৰ ডাম্পা টাইগাৰ ৰিজাৰ্ভৰ পৰা মানুহ আহিছে, তেনেকৈ মেঘালয়ৰ পৰা মানুহ আহিছে। আগতে মেঘালয়ত কোনোদিনে বাঘ পোৱা নাই, গতিকে এতিয়া তেওঁলোকে ভালকৈ চাব যে ক'ৰবাত হয়তো ৰয়েল বেংগল টাইগাৰ থাকিব পাৰে। গতিকে এতিয়া যদি কেমেৰা ট্ৰেপ বা আপোনাৰ বাকী যিবোৰ এক্সাৰচাইজ শিকোৱা হৈছে সেইবিলাক যদি কৰে নিশ্চয়কৈ বাঘ পাব। গতিকে আমি আশা কৰোঁ যে 21-22ত যিটো বাঘৰ গণনা হ'ব গোটেই ভাৰততে আৰু অসমত, এইবাৰ বাঘৰ পৰিমাণ বেছিকৈ পাব। আৰু এইটো আপোনালোকে নিশ্চয় গম পাইছে, অলপ আগতে অমিত মাল্লিক চাহ পাইলে, তেওঁ IGF NTCA, গতিকে তেওঁ আহিও এই গোটেই ৱৰ্কশ্বপটোত পাৰ্টিচিপেট কৰিছে। গতিকে মই ভাবোঁ যে এইটো খুব ভাল ৰিজাল্ট এটা অহা বছৰ আমি এক্সপেক্ট কৰিব পাৰোঁ। ট্ৰেইনিংবোৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰা মানুহ আহিছে, YK জালা বুলি, আৰু তেওঁৰ 4জনীয়া গ্ৰুপ এটা আহিছে, তেওঁলোকে দি আছে। আজি এতিয়া বাক্সাৰ জালাহৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ।